नमस्कार बिजनेस लाइन एनबी चैनल मैं निरंजन बर्मन अपना स्वागत जनाइছো। ये रोड इस्लान रेड आर कुकुरा चर पोवाली ब्रुडिंग तो सदा राउंड के बनाब लगे माने जदि एक कोना सिस्टम है कोना सिस्टम हले कि है गोटेखिनि पोवाली एटा साइडत थूप खाब जदि कारेन्ट गुसि जाए कारेन्ट गुसि गले पोवालिखिनि चारिफाले घूरी थाके घूरी थाकोते माने कल जदि एटा कोनात जाए पोवालिखिनि तो गोटेखिनि पोवाली एटा कोनात थूप खाए थूप खाले এই তলত পৰি পোৱালিখিনি মৰি যায় আৰু যদি ৰাউন্ড কে বনায় তেতিয়াহলে চাৰিওফালে ঘূৰি থাকে কোনাত থুপ খাব নোৱাৰে। আৰু ব্ৰুডিংৰ লাইটটো সদায় মানে এইবিলাক যে বাটি পোৱা যায় এই বাটিত দিব লাগে মানে কি হয় মানে এনেকুৱা সিস্টেম যদি আপুনি দিয়ে তেতিয়াহলে পোহৰখিনি ওপৰতহে যায় পোহৰখিনি তলতো আহে কিন্তু যিখিনি হিট তাপমাত্ৰা এই কি তাপমাত্ৰাখিনি ওপৰ ফালে গুচি যায় মানে তলত হিট নাপায় পোৱালিখিনি সব থুপ খাই থাকে। আৰু যদি এনেকুৱা সিস্টেমত দিলে সব এই তলত পোহৰটো বেছি পাইছে তাতে হিটটো বেছি হৈ আছে পোৱালিখিনি চাৰিওফালে দি আছে সেইখিনি জায়গাত মানে পোৱালি থুপ খোৱা নাই মানে যিখিনি তাপমাত্ৰা লাগে সেই তাপমাত্ৰাত এই কুকুৰাৰ পোৱালিখিনি থাকিব। এই চাৰিওফালে সুন্দৰকৈ ঘূৰি আছে পোৱালিখিনি কিন্তু মাজত তাপমাত্ৰা বেছি কাৰণে মাজত পোৱালিখিনি আহা নাই এইখিনি জায়গা খালি আছে মাজত আৰু চাৰিওফালে ঘূৰি আছে। তো আপোনালোকে ব্ৰুডিং মানে ৰাউন্ড কে বনাব আৰু এইখিনি জায়গাত ৰাখা আছে মানে কেইটামান আছে আৰ কুকুৰা চৰৰ পোৱালি আৰু আছে এই ব্লেকখিনি এই কলাবিলাক আছে ব্লেক চিকেন মানে কৰকনাথ কুকুৰাৰ পোৱালি আৰু এই ডাঙৰবিলাক আছে টাৰ্কি কুকুৰাৰ পোৱালি এইখিনি বগাটো এটো আছে টাৰ্কি কুকুৰাৰ পোৱালি এইটো আছে টাৰ্কি কুকুৰাৰ পোৱালি মানে ইয়াৰ 15 দিন হৈছে বয়স আৰু এইখিনিৰ বয়স আজি 2 দিন তো 2 দিনতে ইয়াত বাহিৰত ওলাই দিছো তো পোৱালিখিনি বহুত সুন্দৰ আছে ইয়াৰ গ্ৰোথখিনি আৰু ইয়াত দেখা পাইছে এইটো পোৱালি ৰাতিপুৱাহে ওলাইছে ইয়াত শুই আছে পোৱালিটো এতিয়ালৈকে ঠিক হোৱা নাই কিন্তু ব্ৰুডিংত ওলাই দিছো পোৱালিটো। নহলে যদি আপোনালোকে ব্ৰুডিংটো বনায় এনেকুৱা প্লেন সিটিৰে ৰাউন্ড কে বনাব নাইবা আপোনালোকে এই কাৰ্টুনেৰে বনাব পাৰে এনেকৈ ৰাউন্ড কে বনালে বেছি ভাল মানে ব্ৰুডিংটো বেছি ভাল হয়। তোমালোকে যদি আপোনালোকে এই পোল্ট্ৰি বিষয়ে অধিক ভিডিঅ' চাব বিচাৰে বা বেছি যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি ৰাখিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।